चिरां जिल्लानि फाथाबारियाव हाग्रानि मासे बुन्दि मैदेरनि गोथै मोन्दों। जाग्रा आदाराव बिस जाहोनायनि जाउनाव थैदों होनग्रा हाग्रा बिफाननिफ्राय सन्देह खालामदों। चिरां जिल्ला भारत-भुटान सिमनायाव थानाय 6 नं फाथाबारि गामियाव हाग्रानि मासे बुन्दि मैदेर गोथै बोखांदों। फाथाबारि गामियारिफोरा गोथै मैदेरखौ नुखांनायनि उनाव हाग्रा बिफाननो खौरां दैथायहरो आरो मैदेर थैनाय थावनियाव दावबायो आरो मैदेर गोथैखौ देहा आनजाद खालामो। मैदेरनि बैसोखौ खमैबो 5 बोसोर बैसोनि जागोन होनना हाग्रा बिफाननिफ्राय मोनथिहोयो। मख'नो गोनांदि चिरां जिल्ला भारत-भुटान सिमनायाव थानाय रिफु रिजार्भ हाग्रायाव हाग्रा आरो दंफां-लाइफां जोबस्रांलांनायनि जाउनाव गामि ओनसोलाव जाग्रा आदार नागिरबोना थैफैनो गोनां जादों होननानै बुंथिबावो। মানে এজন মানুহ পৰা গাঁৱৰ মানুহ পৰা খবৰটো পালোঁ, হাতী এটা মৰি আছে মোৰ 6 নম্বৰ ইয়াত কি কয় আমাৰ ফাটাবাৰী গাঁৱৰ ওচৰত এটা নালাৰ ওচৰত। তাৰপিছত মই লগে লগে মই আহিলোঁ, আহি পেলাই মই দেখিলোঁ কোনো চিন-চাপ নাই এতিয়ালৈকে, গুলি মাৰা বা কিবা তেনেকুৱা আমি একো দেখা নাই। কিন্তু দুখৰ বিষয় কোনোবা ৰাতিপুৱা কি কৰিলে, ইয়াত এইটো চুৰটো নেটডালটো অলপমান কাটি লৈ গ'ল, এইটো আমি নাজানিলোঁ। এতিয়া মই ডি অফিচাৰক ইনফৰ্ম কৰিলোঁ কথাটো। ডি অফিচাৰৰ এডভাইচ অনুযায়ী মই এতিয়া ডক্টৰক মাতি আছোঁ। ডক্টৰ বাছবাৰীৰ পৰা আহি আছে, প্ৰভাত কুসুমতাৰী তেখেত অহাৰ পাছত পষ্টমৰ্টেমৰ ব্যৱস্থা কৰিব। পষ্টমৰ্টেমৰ পাছত ডি অফিচ যেনেকৈ এডভাইচ দিয়ে তেনেকৈ আমি কৰি যাম। কোনোবাই চিকাৰী মাৰিব পাৰে নেকি? এনেকুৱাতো কোনো ক্লুৱেই নাই। মই দেখাততো কোনো গুলি লগা বা তেনেকুৱা চিকাৰী মাৰা তেনেকুৱা নাই। এতিয়া ক'ত বা কিবা খাইছে নেকি, সেইটোৱে হ'ব পাৰে বছৰে বছৰে। ঘন অৰণ্য এইখন অঞ্চলত নাই, কেনেকৈ হাতীটো ইয়াত আহিব পাৰে? এতিয়া ঘন অৰণ্য বুলি মানে কথা হ'ল কি, চব পিনে অলপমান দিগদাৰ হৈ আছে। হাতী থকাৰ জেগা চব চেপন হৈ আছে। যেনিবা ৰুণিখাটত ইমান আছিলে জংঘল, চাৰিওফালে কাটি দিলে। য'ত জংঘল মানে অলপমান গছ-গছনি পায় তাতে আহি বেচেৰা, সেই তাতে থাকে। এতিয়া তাৰ পৰা অহাই নাছিল বোলে, মাজে মাজে একবাৰ দুবাৰ আহিছিল গৈছিল। কিন্তু এইখিনি কিমান হেক্টৰ হ'ব?